আজিৰ ভিডিঅ'ত আপোনালোকক জনাম ইণ্ডিয়ান আইডলৰ বিজেতাসকলৰ নাম আৰু পুৰস্কাৰৰ বিষয়ে। মই প্ৰদুন্য আকৌ পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। তো অকমান পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। নাম্বাৰ 1 অভিজিত চৌহান। অভিজিত চৌহান ইণ্ডিয়ান আইডলৰ সিজন 1ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজ আছিল ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 50 লাখ টকা। নাম্বাৰ 2 চন্দীপ আচাৰ্য। চন্দীপ আচাৰ্য ইণ্ডিয়ান আইডল সিজন 2ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 1 কোটি টকা আৰু মাৰুতি সুজুকি বলেনো কাৰ এখন। নাম্বাৰ 3 প্ৰশান্ত তামাং। প্ৰশান্ত তামাং ইণ্ডিয়ান আইডলৰ সিজন 3ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 1 কোটি টকা আৰু মাৰুতি সুজুকি SX4 কাৰ এখন। নাম্বাৰ 4 সুৰভি দেৱবৰ্মা। সুৰভি দেৱবৰ্মা ইণ্ডিয়ান আইডল সিজন 4ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 1 কোটি টকা। নাম্বাৰ 5 শ্ৰী ৰামচন্দ্ৰ। শ্ৰী ৰামচন্দ্ৰ ইণ্ডিয়ান আইডলৰ সিজন 5ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 50 লাখ টকা আৰু টাটা উইংগাৰ কাৰ এখন। নাম্বাৰ 6 বিপুল মেহতা। বিপুল মেহতা ইণ্ডিয়ান আইডল সিজন 6ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 50 লাখ টকা আৰু সুজুকি হায়াতি বাইক এখন। ইণ্ডিয়ান আইডলৰ সিজন 6ৰ পাছত ইণ্ডিয়ান আইডলৰ সিজন 7 আৰু 8 আমাৰ আগত অহা নাছিল, কিয়নো এই দুটা সিজনক ইণ্ডিয়ান আইডল জুনিয়ৰ সিজন 1 আৰু 2ৰ জৰিয়তে ৰিপ্লেচ কৰা হৈছিল। তো যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক নহ'লে আকৌ পিছৰ বিজেতাসকলৰ নাম আৰু উইনিং প্ৰাইজ কেইটা আপোনালোকক জনাই দিওঁ। নাম্বাৰ 7 LV ৰিবন। LV ৰিবন ইণ্ডিয়ান আইডল সিজন 9ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 25 লাখ টকা আৰু মহেন্দ্ৰ UV 100। নাম্বাৰ 8 সলমান আলী। সলমান আলী ইণ্ডিয়ান আইডলৰ সিজন 10ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 25 লাখ টকা আৰু লগতে ডেকচন কাৰ এখন। নাম্বাৰ 9 সানি হিন্দুস্তানী ইণ্ডিয়ান আইডলৰ সিজন 11ৰ বিজেতা আছিল আৰু তেওঁৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 25 লাখ টকা। তো অৱশেষত আপোনালোকক জনাবলৈ গৈ আছোঁ ইণ্ডিয়ান আইডলৰ সিজন 12ৰ বিষয়ে। এই সিজনটো বহুতে বিখ্যাত হৈছিল। অকণমানো পলম নকৰি আপোনালোকক ইণ্ডিয়ান আইডলৰ সিজন 12ৰ বিষয়ে জনাই দিওঁ। ইণ্ডিয়ান আইডলৰ সিজন 12ৰ বিজেতা আছিল পৱনদীপ ৰাজন। পৱনদীপ ৰাজনৰ উইনিং প্ৰাইজটো হৈছে ইণ্ডিয়ান আইডলৰ ট্ৰফিৰ লগত 25 লাখ টকাৰ লগতে মাৰুতি সুজুকি ছুইফ্ট কাৰ এখন। যদিহে ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এনেকৈ নজনা কথা জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।